অ বাইদেউ অলপ উঠিব নেকি? কিমান খেতি কৰিছে ইয়াত? ইমান 1-2 বিঘা হ'ব নেকি? আপোনাক বহুত হেপি হেপি লাগিছে মানে। আজি আহিছোঁ আমি এটা কবিৰ খেতি, য'ত ইয়াতে মানুহবিলাকে কবিৰ খেতি কৰি আছে। বিভিন্ন ধৰণৰ, অকল কবিয়ে নহয়, বিভিন্ন ধৰণৰ খেতি কৰি আছে। এই খেতিবোৰ কেনেকুৱা ধৰণে কৰি আছে, কি কি প্ৰজাতিৰ কবি, এই বিষয়ে আমি বিতং আলোচনা কৰিম। বলক আমি কবি খেতিত সোমাই আহক। তো এইবিলাক চাওক, কি ধুনীয়াকৈ ফুলি আছে। এইটো বন্ধাকবি বুলি কয়। বন্ধাকবি আৰু ফুলকবিও আছে, আমি দেখুৱাম। এইটো কি ধুনীয়া। ইয়াত আৰু বেছি দিন নাই, 3 পৰা 1 সপ্তাহৰ ভিতৰত এইটো মাৰ্কেটত ওলাব। তো খুব ভাল ধুনীয়া এটা পৰিৱেশত আমি আজি আহিছোঁ, আপোনালোকক দেখাম। ইয়াত এংগেজ হৈ আছে বহুত। আপোনালোকক বহুত কিবা কিবি যদি কৰিব বিচাৰে, এনেকুৱা ধৰণৰ খেতি কৰক, কৰি কিনে বহুতে স্বাৱলম্বিতা পাইছে আৰু নিশ্চয় আপুনিও পাব। তো ইয়াতে ইমান কষ্ট নহয় যিমান আমি ভাবোঁ যে বহুত কষ্ট কৰিবলগীয়া কিবা আছে নেকি। নহয়, বহুতে কৰি আছে, বহুত শিক্ষিত যুৱক ইয়াত এংগেজ হৈ আছে, বহুত টকা উপাৰ্জন কৰি আছে। ইয়াতে ধৰক এই ইয়াত কবিৰ খেতি যে কৰি আছে, অলপ অকল কবি নহয়, বেঙেনা কৰিছে, বিলাহী কৰিছে আৰু এনেকুৱা ধৰণৰ ধৰক কেতিয়াবা ছিজন অনুযায়ী ভোল, জিকা, এনেকুৱা ধৰণৰ বহুত ধৰণৰ খেতি এইবোৰ কৰি তেওঁলোকে স্বাৱলম্বিতা পাইছে মানে। তো এই ক্ষেত্ৰত মই আপোনালোকক আজি দেখুৱাৰ উদ্দেশ্য এইটোৱেই যে ইয়াৰ পৰা এই যিখিনি ইয়াৰে শাক পাচলি আছে, তেনেকুৱা ধৰণৰ ইয়াতে বাহিৰৰ পৰা যেনেকুৱা মাদ্ৰাজ, চেন্নাইৰ পৰা ডাইৰেক্ট গাড়ী আহে, গাড়ী লোড হয়, বেংগলৰ পৰা ডাইৰেক্ট গাড়ী লোড হৈ কিনে ইয়াৰ পৰা গুচি যায়। সিহঁত চাওক, এই কবিটো কিমান ধুনীয়া লাগিছে, নতুন কৰি ওলাইছে। মাৰ্কেটত যিমান জল্দি তেওঁলোকে ওলাব পাৰিব, তেওঁলোকে মানে অলপ 2 পইচা বেছি কৰি ইনকাম কৰিব পাৰিব। তো চাওক, ইয়াতে যিমান দেখিলেই আপুনি অকল দেখাই পাব, অকল কবিৰ, বৰ্তমান অকল ফুলকবি, বন্ধাকবি এনেকুৱাই দেখা পাব। আপোনালোকে চাওক, আমাৰ ইয়াতে বহুত এতিয়া বৰ্তমান বহুত বেছি মানুহ নাই ফিল্ডত। তো 2-এজন ব্যক্তি আছে, চাওঁ তেওঁলোকৰ মুখে 2-এটা মন্তব্য লওঁ। চাওক কেনেকুৱা ধৰণৰ, কি ধৰণৰ তেওঁলোকে পদক্ষেপ লৈছে, চৰকাৰীভাৱে কিবা আঁচনি তেওঁলোকে পাইছে নেকি। তো অলপ কথা পাতিম। আমাৰ লগত এজন দাদা আছে। তো দাদাজনে ইয়াতে, দাদা কিমান কবিৰ খেতি কৰিছে আপুনি? আমি 2-3 বিঘামান কৰিছোঁ আৰু কি। আচ্ছা, তো ইয়াতে 2-3 বিঘা যে কৰিছে, ইয়াতে কিমানমান খৰচৰ ভিতৰত আপোনালোকে কৰিছে? এইবাৰতো খৰচ বহুত বেছি, 25-30 তলত 1 বিঘা মাটি নোমাবই নোৱাৰে। আচ্ছা। তো যিহেতু ইয়াতে আপোনালোকে ইমান কষ্ট কৰি ইমান এই 2-3 বিঘা খেতি কৰিছে, আপোনালোকে ইয়াৰ যিখিনি মানে পাবলগীয়া মানে ধৰক পইচা, কষ্টৰ যিখিনি ফল, এই ফলখিনি অৰিজিনেলি পাই আছেনে? সেনেকৈ নাপাওঁ, এই বৰষুণত বেয়া হৈ যায়, নষ্ট হৈ যায় কিছুমান বস্তু, কিছুমানে মানে নিটেকে। তথাপি চলি আছোঁ আৰু কি কোনো ৰকম। এইবোৰত কিবা বেমাৰ আজাৰে ধৰে নেকি? বেমাৰ আজাৰ ধৰে। বেমাৰ আজাৰ নহ'লেতো কবি খেতি ভালেই হ'লে। আচ্ছা, ইয়াতে বাহিৰত এই কবিবিলাক বাহিৰত চাপ্লাই হয়নে নাই? ইয়াৰ পৰা ডাইৰেক্ট যদি যায়, মেঘালয় যায়। মানে বাহিৰা ৰাজ্যত যায় নে নাই? যেনেকুৱা মাদ্ৰাজ, চেন্নাই, মই শুনিছোঁ মাদ্ৰাজ, চেন্নাই ইমান দূৰ নাজানো, কিন্তু আমি এনে শুনা পোৱা মতে ধৰ গুৱাহাটী, গোৱালপাৰা, ইফালে মেঘালয়, এইখিনি এৰিয়াতে মানে আপোনালোকে নিজে চাপ্লাই দিয়ে? মানে নিজে চাপ্লাই নিদিওঁ, বেপাৰী আহি লৈ যায়। আচ্ছা। তো ইয়াতে আপোনাৰ দেখিছোঁ মই বিশাল আকৃতিত চবেই, প্ৰত্যেক ঘৰ মানুহে চাগে ইয়াতে কৰিছে। 2-1 বিঘাটো কৰিছে, বহুত মানুহ খেতি কৰিছে। তো বাকী আৰু আপোনাৰ কিবা ক'ব লগা আছে নেকি? আমাৰ ক'বলগীয়াতো বহুত আছে। হয়, কওক। 1 বিঘা মাটি খেতি কৰোঁ আমি। এতিয়া আজিকালি মেডিচিনৰ দাম বেছি হৈ গৈছে, হাজিৰাৰ ৰেট বেছি হৈ গৈছে, সেই হিচাপত আমাৰ নোপোচায়। এতিয়া যদি চৰকাৰে কিবা অলপ কমিশ্যন কৰি দিয়ে, তেনেহ'লে আমাৰ সুবিধা হয়। এই ক্ষেত্ৰত মই আপোনাক ক'ম, চৰকাৰী এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত আপোনালোকৰ কোনো যোগাযোগ নাই নেকি? সেনেকুৱা যোগাযোগ নাই। আপোনালোকে যোগাযোগ কৰা নাই নে? তেওঁলোকৰ চাহিদা নাই, আমি অলপ চলপ খেতি কৰোঁ, তো আমাৰ এইগিলা গুৰুত্ব নাথাকে। আপোনালোকে নিশ্চয় তেওঁলোকৰ লগত যোগাযোগ কৰিলে আপোনালোকে সুফল পাব পাৰে। আপোনালোকে ঠিক আছে দাদা, তেতিয়াহ'লে আমি আৰু 2-এজন ব্যক্তি আছে, তেওঁলোকৰ লগত কথা পাতোঁ। তো ধন্যবাদ আপুনি অলপ সময় দিয়াৰ কাৰণে আমাক। মেহনত কৰি আছে তেওঁলোকে ৰ'দত, মানে প্ৰখৰ ৰ'দ। এই ৰ'দত তেওঁলোকে কোনোবাই, এই মহিলা মানুহখিনিও তেওঁলোকে দেখক, তেওঁলোকে সাৰ দি আছে, কিবা কিবি দি আছে। আৰু এইপিনে আমাৰ এই দাদা এজন আছে, দাদাজনে কি কয় মানে নাঙল টানি আছে। এইটো কি কয় মই নাজানো, আপোনালোকে কমেণ্টত জনাব কোনে কি ক'লে। তো ঠিক আছে, বহুত কষ্ট কৰি আছে, এই ৰাতিপুৱাই মানে কাম কৰি আছে। আপোনালোকৰ লগত অলপ চিনাকি কৰাই দিছোঁ বাইদেউজনীক।
অ' বাইদেউ অঁ অলপ উঠিব নেকি কওক। আপোনালোকৰে খেতি অঁ কিমান খেতি কৰিছে ইয়াত ইমান 1-2 বিঘা হ'ব নেকি? আপোনাৰ হিচাপ নাই নাই মই হিচাপ মই অঁ। আছোঁ নহয়। আৰু কিমান দিনমানৰ ভিতৰত এইটো ওলাব আৰু 10-15 দিন পিছত ওলাই নেকি? আচ্ছা 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 মানে বহুত টকা পাব মানে না অঁ কষ্ট কৰিলে পইচা পায় সেইটো ফাইনেল অঁ আপোনাক বহুত হেপী লাগিছে মানে কি তো কৰিবি আৰু কষ্ট কৰিলে যদি হেপি লাগে। বাইদেউ আপোনালোকৰ যে এই কবি খেতি যে কৰিছে ইয়াতে কি ধৰণৰ সাৰ ব্যৱহাৰ কৰিছে অৰ্গেনিক নে ৰাসায়নিক অৰ্গেনিক অৰ্গেনিক মানে গোবৰ সাৰেৰে বনাইছে এইটো। ইয়াতে কোনো চাইড এফেক্ট নাই নাই। সকলোৱে খাব পাৰে অঁ খুব ধুনীয়াকৈ আৰু বহুত দূৰলৈকে যায় নেকি এইবিলাক বহুত বাহিৰৰ মানুহ আহি লৈ যায় নেকি বাহিৰৰ মানুহ আহি এনে ইয়াৰ পৰা লৈ যায় অঁ। তো ঠিক আছে বাইদেউ অঁ। থেংক ইউ ছ' মাছ অলপ সময় দিয়াৰ কাৰণে ধন্যবাদ আমি এটা এই কবিৰ বাগানত আছোঁ। এই বাগানটোত কি হৈছে এওঁলোকে অলৰেডি ফাৰ্ষ্টলি ওলাই কিনে এওঁলোকে বিক্ৰী কৰিলে যেনেকুৱা ধৰক এই যে এইটো মানে এনেকুৱা ধৰণৰ ফুলকবি এওঁলোকে এইবিলাক বিক্ৰী কৰিছে অলৰেডি বিক্ৰী কৰি কিছু আছে কিন্তু এওঁলোকে ফাৰ্ষ্ট টাইম ওলাই কিনে ভাল এটা প্ৰফিট পাবলৈ সক্ষম হৈছে। তো মোৰ ভিডিঅ'টো বহুত শ্বেয়াৰ কৰিব যিয়ে ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰিব ইউটিউবত চালে ছাবস্ক্ৰাইব কৰিব।